ঐ তোমাকে কৈছোঁ কাৰ বাবে লগোৱা ইমান ষ্টেটাছ ডিপি কিয় তুমি বাৰে বাৰে চোৱা যাৰ উদ্দেশ্যত তুমি ষ্টেটাছ দিছা তেওঁ চাইছেনে নাই বাৰে বাৰে হোৱাটছএপৰ লাষ্ট চিনটো চাই থাকা ফেচবুকৰ সেউজীয়া লাইটটো কেতিয়া জ্বলি থাকে চাই থাকা ৰাতিপুৱা সাৰ পাই তৎক্ষণাত মোবাইলটো হাতত লৈ চোৱা তেওঁৰ পৰা কিজানি কিবা এটা মেছেজ আহিছে নাই নাহে তুমি মাথো তেতিয়া নিৰাশ হৈ যোৱা কিন্তু এটা কথা মনত ৰাখিবা যিজনে তোমাৰ মৰমক এলাগি কৰি গুচি গৈছে সেইজনে তোমাৰ ষ্টেটাছ চাই সহানুভূতি অহা দূৰৰ কথা লগৰবোৰকহে ক'ব চোৱা পাগল নেকি বে সি তোমাক তিৰস্কাৰহে কৰিব সহানুভূতি আহিব নকৰ পৰা থাকিলে তেওঁ গুচি নগ'লেই হয় আপোনজনে এৰি থৈ নাযায় আৰু যিজনে এৰি থৈ যায় সি কেতিয়াও আপোনেই নাছিলে তুমি তেওঁক জনাবা যে তেওঁক লৈ তুমি যিমানখিনি সুখী আছিলা এতিয়া তেওঁক এৰি তুমি তাতোতকৈ বেছি সুখী হ'ব পাৰিছা তুমি ইম'চনেল চং নহয় হিট চং শুনা যাতে তেওঁ আনৰ পৰাই কয় তাই ইমান সুখী সামৰিটো কৰিবই স্মৃতিবোৰে কিন্তু সেই বুলি আত্মহত্যা নহয় তুমি তেওঁৰ স্মৃতিক হত্যা কৰা মনত ৰাখিবা যিজনক তুমি তোমাৰ মূল্যৱান হৃদয় দি মন জয় কৰিব নোৱাৰিলা সেইজনক পৃথিৱীৰ সমস্ত সুখ কিনি আনি দিলেও তেওঁৰ মুখত সন্তুষ্টিৰ হাঁহি নাপাবা আৰু ইমানখিনি মৰম দিয়াৰ পিছতো যাক নিজৰ কৰিব নোৱাৰিলা তেওঁ তোমাৰ 1 মিনিটৰ ষ্টেটাছ চাই ঘূৰি অহাটো খুবেই দুৰ্লভ দুৰ্ভগীয়া তুমি নহয় তেওঁহে তুমিতো সেইজনক হেৰুৱাইছা যিজনে তোমাক ভাল পোৱাই নাছিলে কিন্তু তেওঁতো সেইজনক হেৰুৱাইছে যিজনে হিয়া উজাৰি ভাল পাইছে এখন চেলফিছ জগত তুমি ভবাৰ দৰে সকলো নহয় আজি যাৰ আগত তুমি তোমাৰ দুখৰ কাৰণবোৰ ব্যক্ত কৰিছা কাইলৈ চাবা সেইজন বিশ্বাসী বন্ধুৱে মানুহৰ আগত তোমাৰ বদনামবোৰ প্ৰচাৰ কৰি থাকিব গতিকে কি লাভ আছে তোমাৰ মূল্যৱান সময় নষ্ট কৰি তেওঁৰ কথা ভাবা ৰাতি তুমি যাৰ স্মৃতিক সাৱটি লৈ তাৰ ঠিক সাক্ষী কৰি চকুপানীৰে তিয়াইছা সি চোৱা বেলেগৰ লগত তেতিয়া নাইট পাৰ্টিত কি মস্তি কৰি আছে আৰু ইয়াই হৈছে বাস্তৱ তুমি ৰৈ নাথাকিবা জীৱনৰ বাটত ঘাত প্ৰতিঘাতটো আহিবই সকলো বাধাক নেওচি জীৱনৰ উচ্চ শিখৰত ভৰি দিব পাৰিলেহে তোমাৰ জীৱনৰ প্ৰকৃত মাদকতা বিচাৰি পাবা অপৰিসীম মৰম দিও নোৱাৰিলা যাৰ হৃদয় জানিব তেজস্বী কলমেৰে তেওঁৰ স্মৃতিক ধৰি ৰাখিলে পাৰিবাচোন নিজৰ কৰিব